উঠিবলৈ ই মানে কি ঘৰৰ পৰা একদম বাইক লৈ আহি যায় আৰু ঠিক মই চাহ বনাই আছো ই আৰু আহি পাই গৈছে এনেকুৱাহে হ'ব লাগে হয় না চাহ হ'ব যে ভিডিঅ'ত আহি ইমান দুটা কাম কোনে কৰিব পাৰে নমস্কাৰ বন্ধুসকল সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ'লৈ আজিৰ ভিডিঅ'ত মানে ষ্টাৰ্ট কৰোঁতে মই কি আছো চাহ বনাইছো গাইছ তো আপোনালোকে চাব পাৰে মই চাহ বনাই আছো আৰু এয়া গিলাচ ইয়াত অলপ পৰি আছে আৰু দেই এইটো আগতে পৰি থৈছিলোঁ সেইবুলি নাভাবিব আকৌ জোঠা গিলাচ বুলি তো এতিয়া মানে মই এই চাহটো ইয়াত চাকি লওঁ দেই অলপ সোনকালে তো এয়া চাহ মোৰ কাৰণে হৈ গ'ল আৰু অলপ মানে হাল্লা শুনি পাইছোঁ যাতে মোৰ এটা লগৰ আহি পাইছে যেন পাইছোঁ তো বলকচোন চাওঁচোন সি আহিছেনে নাই তো গাইজ মানে মই চাহ বনাওঁতে লগৰটো আহি পাই গ'ল আৰু দেখিছে গিলাচত একাপ চাহ আছে আৰু ইয়াক মানে এতিয়া এই গিলাচতে অলপ দি দিব লাগিব ভাগ কৰিব লাগিব দেখিছে নাই এই ইমানটি চাহো ইয়াক ভাগ কৰি দিব লাগিব তো ইয়াক অলপ দি দিছোঁ দেই এইখিনিহে ইয়াক দি বেছি দিব নোৱাৰোঁ তো লগৰটোক দেখাই দিছোঁ ই মানে এই সঞ্জীৱ নেৱাৰ জাষ্ট আহি পাইছে মোৰ ঘৰলৈ চাহ খাম বুলি আহিছে নেকি বোলো আৰু মই চাহ বনাই আছিলোঁ মই নাজানো কিন্তু ই আহিব বুলি তো আহি পাই গ'ল লগতে এতিয়া ইয়াক মই অলপ চাহ দি দিওঁ ইয়াক চাহ দিছোঁ দেখিছে এইয়া চাহ থেংক ইউ চাহ কাৰণে থেংক ইউ আপুনি মোৰ মৰমৰ বন্ধু মই ভাবোঁ যে মোৰ মৰমৰ বন্ধু বন্ধু নকবা কাৰণ চিনেমা চলি আছে বন্ধু হলত কিন্তু আমিহে যাব পৰা নাই চাবলৈ গম পাইছে খালি প্লেনিং কৰি আছো বন্ধু চিনেমা চাবলৈ যাম আমাৰ হোম টাউনত মৰাণ এই মৰাণ কি আছিলে হলৰ নাম কি আছিলে মৰাণ হলৰ নাম কি আছিলে মই নাজানো দেই কি হাউচ আছিলে টক হাউচ নাই গম নাপাওঁ টকিজ হাউচ নে কি সেনেকুৱা কিবা এটা আছিলে তো আমি যাম বুলি প্লেনিং কৰি আছো তো আপোনালোকে ভিডিঅ'টো মানে পাই যাব লাহেকে আমি বন্ধু ফিল্ম চাবলৈ যোৱা তো বন্ধু কওঁতে মানে মোৰ বন্ধু আহি পাই গ'ল কি ক'বা ইমান ভাল লাগ মোৰ যাতে চাও খাব পালো আৰু লগতে পালো যে আজি নিজকে অলপ ডাঙৰ নিচিনা লাগিছে দেখিছে মোৰ ভিডিঅ'ত উঠিবলৈ ই মানে কি ঘৰৰ পৰা একদম বাইক লৈ আহি যায় আৰু ঠিক মই চাহ বনাই আছো ই আৰু আহি পাই গৈছে এনেকুৱাহে হ'ব লাগে হয় না চাহৰ ওপৰত যে ভিডিঅ'ত আহি ইমান দুটা কাম কোনে কৰিব পাৰে আপোনালোকে হয় নহয় কৈ দিয়ক হয় তো আজি ভিডিঅ'টো মানে এনেকে ষ্টাৰ্ট কৰি আছো আৰু বলক কি দেখাব পাৰে আপোনালোকক দেখাই থাকিব তো গাইজ মানে এতিয়া মই কি হ'ল মানে লগৰটোক চাহ তাহ খোৱালোঁ বিদায় দি দিলোঁ আৰু ময়ো কাপোৰ চাপোৰ বদলাই দিলোঁ হ'লেও নতুন কাপোৰ লগোৱা নাই পুৰণা কাপোৰ তাৰমানে চিধা আহি গ'লোঁ মই পিছফালে দেখি আছে কি এইবিলাক দেখি আছে নহয় এইবিলাক কি হয় এইবিলাক গোটেই ধাননি পথাৰ দেখিছে নাই ধান একদম পকি গৈছে এই ধান পকিছে দেখিছে নাই মানে ধান পকা দিন আহি গ'লে মানে বহুত ডাঙৰ টেনশ্যন পৰি যায় গম পাইছেনে আপোনালোকে কেলৈ গম পাইছে নাই মানে কথাটো কি হ'ল এতিয়া ধান কাটিব লাগিব আনিব লাগিব নিব লাগিব গোটেই এলেহুৱা দিন ইমান কষ্ট কোনে কৰে হয় কিন্তু পথাৰত যিখিনি ধান দেখিব পোৱা গৈছে ন বাপৰে এইবাৰ কিন্তু বৰ ধুনীয়া ধান হৈছে দেই আৰু এইখিনি আমাৰ পথাৰ আৰু ইয়াতে মানে ধান ৰুইছোঁ আৰু পকিব ধৰিছে আৰু জানে ধান পকিলে মানে মাথাত টেনশ্যন সোমাই যায় মানে তো সেইকাৰণে মানে বহুত কষ্ট আৰু যিহেতু লগৰটো আহিছিলে তাক এৰি দিলোঁ গ'লগৈ ঘৰত চাহ তাহ খাই আৰু এতিয়া মই আহিছোঁ পথাৰ ফালে পথাৰ ঘূৰি চাইছোঁ আৰু এইফালে দেখিছেনে এইখিনি গোটেই পথাৰটো মোৰ নহয় বাৰু এইখিনি অলপ আছে ইয়াতে মানে ধানখিনি পকিছে আৰু লাহে লাহে চাইছোঁ আৰু প্ৰায় মানুহে এতিয়ালৈকে কাৰোৱে ধান কটা নাই তো গাইজ ইয়াতে আপোনালোকে চাব পাৰে এইখিনি আমাৰ ধান খেতি তো ইয়াতে দেখিছে নাই মানে ইয়াতে মানে ধানটো মানে যিমানটো ভাবিছিলোঁ মানে সিমানটো ধান লগা নাই দেই মোৰ মানে বৰ বেয়া লাগি আছে দেই এনেকুৱা কিন্তু হ'ব নালাগে মাটিৰ প্ৰব্লেম নে কি প্ৰব্লেম মানে মইতো ক'ব নোৱাৰিছোঁ মানে ইমান কষ্ট কৰিছোঁ ন তো মানে ধানটো লাগিব লাগে ন দেখিছে নাই ইমান ডাঙৰ জোপা গছ আৰু ধান লাগিছে এইকেইটা তো মানে মনত বৰ দুখ লাগি যায় কিয়নো জানে আপোনালোকে আজিকালি খেতি কৰিবলৈ বহুত খৰচা হৈ যায় ট্ৰেক্টৰ লগাব লাগে হাল বাব লাগে মানুহ লগাব লাগে কিমান কি লগাব লাগে আকৌ এতিয়া মানে কটাৰ সময়তো মানুহ লগাব লাগে ন তো সেইকাৰণে মানে লছ হৈ যায় এইখিনি দেখিছে নাই ধান কিমান কমকৈ লাগিছে তো আজি ধানৰ খেতি চাবলৈ আহিছোঁ আৰু ধান ইমান কমকৈ লাগিছে এইজনীতো অৱস্থাই নাই দেখিছে নাই কৃষ্ণ প্ৰভু তোমাৰেই লীলা আৰু দেই হ'লেও এডাল হ'লেও ওলাইছে মানে সি মানে হেৰিটো ৰাখিছে আৰু তাৰ ইজ্জতটো ৰাখিছে হয়নে গাইজ তো আজি মানে এইখিনিয়ে ধান পথাৰ এইখিনিয়ে দেখাই আছোঁ দেই আপোনালোকক আৰু আপোনালোকক কেনেকুৱা লাগে জনাব আৰু ইয়াতে মানে বহুত ডাঙৰ বস্তু এটা দেখি পালোঁ দেই এইটো দেখিছেনে এই পৰুৱাটো এইটো চালা এইটো খুব হাৰামি বস্তু দেই
এইটোৱে চাগে মোৰ ধানখিনি খাই খতম কৰি পেলালে, মোক সেনেকুৱাই লাগিছে। আজি মানে আপোনালোকক মই জাষ্ট এইফালে ধান খেতিহে মানে ধান খেতি কেনেকুৱা হৈ আছে সকলোবিলাক মই আপোনালোকক দেখাবলৈ আজিৰ ভ্লগটো মই ষ্টাৰ্ট কৰি দিলোঁ। আৰু প্ৰায় 5 দিনমান হৈ গ'ল মই ভিডিঅ' চিডিঅ' দিয়া নাই, মানে মই সময় পোৱা নাইতো গাইছ, মানে কি কৰোঁ আৰু পেটটো পালিব লাগিব ন। তো পেটটো পালিবলৈ মানে অলপ বেলেগ কামত ব্যস্ত হৈ গৈছিলোঁ। তো সেইকাৰণে মানে আপোনালোকক একো ভিডিঅ' চিডিঅ' দিব পৰা নাই। তো আজি আকৌ মানে এটা নতুনকৈ ভ্লগছ এটা আনিলোঁ, হ'লেও সৰুকৈ ভ্লগছ মানে ধাননি পথাৰখিনি আনো কেনেকুৱা হৈছে সেইখিনি চাব আহিলোঁ। তো এইখিনি ধাননি পথাৰ আপোনালোকক দেখাই আছোঁ। আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পায় মইতো সেনেকৈ গম নাপাওঁ, কিন্তু আপোনালোকে কেনেকুৱা পায় কমেণ্টত জনাব। ভাল লাগে নে বেয়া লাগে সকলোবিলাক কথা মানে শ্বেয়াৰ কৰিব, তেতিয়া মানে মোকো ভাল লাগে দেই ভিডিঅ' বনাবলৈ দেই। নহ'লেনো কি আৰু হয় নাই, মইতো এনেই লাগি থাকিব নোৱাৰোঁ ন। তো আপোনালোকে ভিডিঅ'টো চাই যদি ভাল পায় তেতিয়া মই আকৌ ভিডিঅ'টো বনাবলৈ মোৰো মানে এটা উৎসাহটো বাঢ়ি যায় ন, উৎসাহ বাঢ়ি যায়। তো এইফালে চাওক এবাৰ ধান পথাৰ একদম দৃশ্যখিনি দেখিছে নাই, বৰ ধুনীয়া লাগিছে দেই। তো এনেকুৱা দৃশ্যবিলাক মানে দেখাবলৈ মন যায়। আৰু যি কি নহওক পথাৰ যেতিয়া ধান খেতি কৰিছোঁ যেতিয়া, তো ধানখিনিওতো চাব আহিব লাগিব, নহ'লে এইটো ধানখিনি বেয়া হৈ যাব ন। ভাল হৈছে নে বেয়া হৈছে, পোক লাগিছে নে কি লাগিছে সকলোবিলাক চাব লাগিবতো। তো এইফালে আৰু এনেকৈ এতিয়া ধানখিনি কাটিবলৈ হৈছে। তো লাহেকৈ আৰু ধৰক 10 দিন 15 দিন পাছত এইবিলাক চব কাটিবলৈ হৈ যাব। তো লাহেকৈ কাটিব লাগিব। এই মাজত অলপ দেখিছে নাই, সেইখিনি পকি গৈছে। এইটো মানে কি হৈছে মানে ক'ৰবাত ভালকৈ ভিটামিনটো পাইছে, ক'ৰবাত নাই পোৱা নেকি, সেইকাৰণে এনেকুৱা হৈছে নেকি, মোক মানে সন্দেহ হৈছে দেই গাইজ। তো এতিয়া ভাবিছোঁ মানে, তো এতিয়া আজি প্ৰায় 5 দিন হৈ গ'ল ভিডিঅ' দিয়া নাই। তো আজি মানে এইখিনিয়ে ধান পথাৰ যি কি হৈছে মানে কেনেকুৱা হৈছিল সেইটোৱে চাব আহিছিলোঁ। তো সেইখিনিয়ে ভিডিঅ' আপোনালোকক আপলোড দি দিছোঁ। তো আপোনালোকে কেনেকৈ পায়, যদি ভাল পায় ভিডিঅ'টিক লাইক শ্বেয়াৰ আৰু চেনেলটিক ছাবস্ক্ৰাইব কৰি যাব। আৰু ইয়াতকৈ ভাল ভাল ভিডিঅ' পাব দেই। যদি ভাল লাগিলে কথাটো এইটোৱে, বাই বাই, টাটা, নেক্সট ব্লগত পাম দেই।